আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু আজিৰ পৰা আমাৰ দেউৰী বিহু ষ্টাৰ্ট হৈছে আৰু আজি গৰু বিহু সো আমি এতিয়া ধানঘৰ যাবলৈ ওলাম অলপ পাছত ঘৰত ডাঙৰ মানুহক সেৱা কৰিলোঁ আমি সো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আজি জমনি হ'ল আজি গৰু মা আৰু ময়ে ধুৱালোঁ আৰু মই ফটাফট উঠি গৰু গা ধুৱাই মেলি চব আজৰি আৰু এতিয়া আমি ধানঘৰ যাবলৈ ওলাইছোঁ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি ধানঘৰ আহি পালোহি আৰু এতিয়া মই সোমাওঁ ধানঘৰলৈ আৰু আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম মই ধানঘৰৰ দৃশ্য আপোনালোকে চাই থাকিব ভিডিঅ'টো আমি ধানঘৰৰ পৰা ওলাই আহিলোঁ এফালে আকৌ এইফালে গৈ আছোঁ গৰম একদম থাকিবই পৰা নাছিলোঁ ৰ'দটো আজি ওলাইছে গৰমত আৰু এইফালে আমি তিনিআলি গৈ আছোঁ এতিয়া আমি ঘৰ আহি পালোহি আৰু বহুত গৰম এদিনীয়া ৰ'দ ওলাইছে আৰু তামাম গৰম একদম মোৰ গৰমত ঘামি গৈছোঁগৈ বহুত গৰম লাগিছে আৰু আমি ঘৰ আহি পালোঁ আৰু এতিয়া আকৌ যোগাৰ কৰিব লাগে আমাৰ দেউৰী নিয়মত মৰা দিয়ে আৰু মৰাৰ কাৰণে এতিয়া বহুত কিবাকিবি বনাব লাগে কি বনাব লাগিব আপোনালোকক দেখুৱাম আৰু চাই থাকিব মোৰ ভিডিঅ'টো হাই মই এতিয়া পাকঘৰত আহিলোঁ আৰু মই এতিয়া বনাম পিঠা তেল পিঠা বনাম আৰু আমাৰ আপোনালোকক কৈছিলোঁ আমাৰ দেউৰী সমাজত মৰা দিয়ে বহাগৰ বিহু আৰু মাঘৰ বিহুত আমাৰ মৰা দিয়ে সন্ধিয়াত মৰা দিব এজাই আহি কিনে ধানঘৰৰ পৰা আহি মেলি গা পা ধুই মৰা দিব আৰু মৰা দিবৰ কাৰণে মই বস্তু জোটাব লাগিব কি বস্তু লাগে আৰু মই এতিয়া পিঠা বনাম কাৰণ তেল পিঠাও দুটামান দিব লাগিব আৰু গৰু পিঠাও কেইটামান বনাব লাগিব সো সেইবিলাক বনাম আৰু কালি মায়ে তিল পিঠা বনালে সেইফালে এইখিনি তিল পিঠা বনালে কালি মায়ে মই কেইটামান বনাই দিছিলোঁ ইমান ভালকৈ মই বনাব নাজানো আৰু মায়ে বাকীখিনি গোটেইখিনি মায়ে বনালে মোক সিমান এটা বনাব নিদিয়ে কাৰণ বেয়া হ'ব বুলিকে সো সেইকাৰণে মায়ে চব বনাই মই এতিয়া তেল পিঠাখিনি বনাম সো এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিম পিঠাখিনি উলিয়াম আৰু চাই থাকিব আপোনালোকে এইখিনি পিঠাখিনি আৰু এইখিনি মই গুৰৰ লগত বনাম এফালে আছে গুৰখিনি আৰু গুৰৰ লগত মই এতিয়া মুঠো এইখিনি পিঠা বনাওঁ এতিয়া এইফালে মই মিঠাই গুড় কাটি কিনে হৈ গ'ল আৰু এইফালে মই অলপমান আটা মিক্স কৰি দিছোঁ আটা মিক্স কৰিলে অলপমান কোমল হয় ভালে এতিয়া পানী দিম মুঠিম এইফালে মই ৰেডি কৰি ল'লোঁ ভাজিবলৈ পিঠাখিনি
এতিয়া ভাজিম আৰু অলপ আছে ৰেডি কৰিবলৈ ভালে মই এইখিনি ৰেডি কৰি ললোঁ ভাজিম মই গেছত নাভাজো মই জুইতে ভাজিম এটা জুইটো জ্বলাম আৰু ভাজিম এইফালে মোৰ পিঠা ভাজি হৈছেগে ইমানখিনি ভাজিলো আৰু এইফালে আৰু অলপ আছে ভাজিবলৈ আৰু ফালে ইমান ভাজি এইফালে ভাজি আছো আৰু এইফালে সাইডত আৰু অলপ উলিয়াই ললোঁ এইখিনি মই মৰা পিঠা লৈ আৰু গৰু পিঠা বনাম নিমখ অলপমান দি কিনে বনাম এইখিনি বেলেগকে উলিয়াইছো এতিয়া এইখিনি নিমখ অলপ দি কিনে পানী দি মুঠিম আৰু এইফালে অলপমান আছে ভাজিবলৈ একদম গৰম লাগি গৈছেগে আৰু এইফালে মোক চাও গৰমত একদম ঘামি এদাই গৰম উঠিছে আৰু যি গৰমো হৈছে দিনটো আৰু এইফালে মই জুইত পিঠা বনাই আছো ভাজি আছো আৰু গৰম কেনেকুৱা একদম ঘামি অৱস্থাই নাই পিঠা বনাই হৈ গল মোৰ গোটেই পিঠা বনালো গৰু পিঠা মৰা দিবলৈ পিঠা আৰু মানুহ খোৱা পিঠাও বনালো আৰু এতিয়া অলপমান জিৰাই লৈছো বহি লৈছো আৰু জুইতে ভাতো পাতি থৈ আহিছো আৰু গেছত কণী এটা বইল দি দিছো কণীটো লাগে মৰা দিবলৈ আৰু মৰা দিওতে নতুন ভাত লাগে ভাতটো নতুন হ'ব লাগিব আৰু ভাজিখনো বনাব লাগিব ভাত হোৱাৰ লগতে ভাজিও বনাম দেউৰী সমাজৰ পৰম্পৰা হয় এইটো আগৰ পৰা চলি আহিছে মাঘৰ বিহু আৰু বহাগৰ বিহুত মৰা দিয়ে আৰু ভাতখিনি নতুনকৈ সিজাব লাগিব ৰাতিপুৱা সিজোৱাখিনি নহ'ব ৰাতিপুৱাৰ সিজোৱা ভাত ৰাতিপুৱাৰ সিজোৱা ভাজি সেইখিনি নহ'ব এতিয়া নতুনকৈ সিজাই মেলি সজাব লাগিব আৰু সেইখিনি যেতিয়ালৈকে মৰা পাতত উলিয়াব নোৱাৰোঁ তেতিয়ালৈকে আমি মুখত লগাব নোৱাৰোঁ সেইখিনি ভাত আৰু ভাজি নিয়ম হয় সেইখিনি মৰালৈ উলিয়াব লাগিব বেলেগকৈ তাৰ পাছত আমি খাব পাৰিম ভাগৰ লাগি আহিলে পিঠা বনাই এতিয়া গেছতে চাহও পাতি থৈ দিছোঁ চাহ একাপ খাব লাগিব ভাগৰ লাগিছে মোৰ মায়ে বাগান গৈছে পাপা আৰু এজাই ঠাং ঘৰতে আছে অহাই নাই তেওঁলোকৰ অলপমান দেৰি হ'ব আৰু আমাৰ মিষ্টাৰে কালি বিহু ফাংচন চাই কেনে দেৰিকৈ আহিছে আৰু এতিয়া আৰামছে ফেন লগাই শুই আছে মই এইফালে জুইত পিঠা বনাই মোৰ হাত অলপমান জ্বলিলে পুৰাইছে এতিয়া তেল চিটিকি পৰিলে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো হাই আৰু এতিয়া আজৰি হ'লো আজৰি হৈ ৰুমত সোমাইছোহি আৰু আলহীও আহিছিলে আলহী খুৱাই বৈ পঠিয়ালো আৰু আমিও নিজে খাই বৈ সোমাইছো ৰুমত শুবলৈ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছো বেছি দীঘলীয়া নকৰো আৰু আকৌ এবাৰ সকলোকে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনালো আৰু এবাৰ কৈছো যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব তেনেহলে আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত তেনেহলে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো গুড নাইট এণ্ড বাই বাই